যদি আপুনি বহু পৰিমাণে গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে তেন্তে এই বাতৰিটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ঘৰত ব্যৱহৃত গেছ চিলিণ্ডাৰৰ সংখ্যা বৃদ্ধি ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে নিষিদ্ধ কৰিছে য'ত আগতে মানুহে তেওঁলোকৰ প্ৰয়োজন অনুসৰি প্ৰতি মাহে গেছ চিলিণ্ডাৰ বুক কৰিছিল কিন্তু এতিয়া ইয়াৰ বুকিংৰ সংখ্যা সীমিত কৰা হৈছে উল্লেখ্য যে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে জাৰি কৰা নতুন নিয়মৰ এতিয়াৰে পৰা লোকসকলক প্ৰতি বছৰে মাত্ৰ 15টা চিলিণ্ডাৰ দিয়া হ'ব তদুপৰি আইঅচিয়ে লগতে কৈছে যে গ্ৰাহকসকলে এমাহত মাত্ৰ 2টা চিলিণ্ডাৰ বুক কৰিব পাৰিব এই আপডেট সম্পৰ্কে অধিক তথ্য লাভ কৰিবলৈ আপুনি গেছ কোম্পানীৰ অফিচিয়েল ৱেবছাইট বা আপোনাৰ নিকটতম গেছ কোম্পানীৰ সৈতে যোগাযোগ কৰিব পাৰে